হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি ৰাতিপুৱা উঠিলোঁ আৰু আমাৰ ডাঙৰে মাতিবলৈ গৈছিলে মোক। ৰাতিপুৱা আমাৰ 1 কিলোমিটাৰ দূৰত, প্ৰায় 1 কিলোমিটাৰ দূৰত আমাৰ ইঞ্জিনিয়াৰিং কলেজ হৈ আছে, মানে বনাই আছে, কাম চলি আছে। আৰু আজি আহিলোঁ ইঞ্জিনিয়াৰিং কলেজ চাবলৈ। এয়া আমি এইটো ৰাস্তাতে আহিছোঁ, এইটো ইঞ্জিনিয়াৰিং কলেজ যোৱাৰ ৰাস্তা। তাত বনাই আছে আৰু আপোনালোকক চাই দিয়ক। আৰু নেক্সট জানুৱাৰী 8 তাৰিখে আমি লং জাৰ্ণি কৰিম বুলি ভাবিছোঁ, মানে এঠাইলৈ যাম বুলি ভাবিছোঁ। চবে মানে আমাৰ গাঁৱৰ ছোৱালীগিলা প্লেনিং কৰি আছোঁ আৰু আপোনালোককো মানে দেখুৱাম। মানে আৰু পুৰা কাম চলি আছে, চাব পাৰে। এইগিলা শিল বালি এইগিলা পুৰা ৰেডি কৰি থৈ দিয়া আছে। এইগিলা মানুহে থকাকৈ ঘৰ বনাই লৈছে পাৰ্মানেণ্টকৈ। এইগিলা পুৰা একদম পুৰা কিমান ডাঙৰ ডাঙৰ পোষ্ট খুটা পুতা হৈছে ইয়াতে। আৰু এডাল কিবা বোলে গেছ পাইপ, এডাল আৰু বহুত এৰিয়া কৰিছে এখন কলেজে। বহুত মাটি আছে ইয়াতে। আৰু আহি পুৰা সূৰ্য ওলালে আৰু আমি যাওঁ ঘৰত। ভাবিছিলোঁ বহুত মানে বনোৱা হৈছে, কিন্তু বেছি হোৱা নাই। যেতিয়া বহুত হ'ব তেতিয়া আমি আহি কিনে একবাৰ গোটেইখিনি দেখুৱাম। আৰু এইফালে চাব পাৰে, এইগিলা তো আমাৰ ডাঙৰ যায় আছে এইটো। আৰু আমি সেইফালেদি এনেকৈ ঘূৰি আহিছোঁ এনেকৈ, কিন্তু আমি এইফালেদি আহিব পাৰিলোঁ হয়। দিও ৰাস্তা আছিল, আমি গম পোৱা নাছিলোঁ। এনেকৈ ৰাস্তা আছিল। ক'ত যাই আছা? দেখছি না এফালে কিমান একদম এইফালে পুৰা একদম এইফালে কিমান জাগা, একদম এইফালে আছে কিমান ডাঙৰ এটা এৰিয়া। গাছ এতিয়া বেছি বেলেগ কথা নাই। সমস্যাটো হৈছে যি আমি সদিনকে আহিলোঁ, এতিয়া আমি যাম ক'ত? ৰাস্তা নাই। কৰি যাম জাপ মাৰি যাব লাগিব। জাপ মাৰ, দম লাগা। এইয়া ইতেনে জাপ মাৰিব পৰা নাছিল দেই। ইতেনে কেমেৰা ধৰাৰ কাৰণে এতিয়া জাপ মাৰিব পৰা হ'ল।
জাগাগিলা বেয়া লগা নাই, ভালে লাগছি। ইয়াতে মানে ভাবিছিলোঁ ইয়াতে এটা অসমীয়া মানুহ পালি ভালকৈ সুধি ল'ম, কিবা কাৰণে সুধিম বুলি ভাবিছিলোঁ, কিন্তু অসমীয়া মানুহ নাই ইয়াতে, গোটাই বঙালী মানুহৰে ভৰপূৰ হৈ আছে ইয়াতে। কাৰণ আমাৰ অসমীয়া মানুহগিলা কৰিব নোৱাৰেতো, নৰে বুলি নকওঁ, মানে ধৈৰ্য নাই এইগিলাখান কৰিব কিনে। আৰু এইফালে চাব পাৰে, এইফালে চিমেণ্ট থোৱা ঘৰ, আৰু এইফালে ইয়াত কাম কৰা মানুহবিলাকে থাকে, আৰু পুৰা আমি সেইফালে লিংকে গৈছিলোঁ, এইফালে লিংকে আহিলোঁ। এইফালে চাব পাৰে কিমানখিনি ৰ'দ আছে ইয়াতে। আৰু এইগিলা বহুত টকাৰ বস্তু ইয়াত পেলাই থোৱা হৈছে। আৰু প্ৰায় ভিডিঅ' বনাই আধা ঘণ্টা হৈ গ'ল, আৰু আপোনালোকক বহুত দিনৰ পৰা দেখুৱাম বুলি ভাবি আছিলোঁ। যেনে কলেজ বনোৱা হৈ আছে, আৰু ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু আপোনালোককো এনে দেখুৱালোঁ। ভাল লাগিলে না বেয়া লাগিলে কমেণ্টত জনাব। আমি আজিলৈকে এইখিনিয়ে, আৰু নেক্সট ভিডিঅ'ত 8 জানুৱাৰীত আমি যাই আছোঁ এটা লং জাৰ্ণি কৰিবলৈ, আপোনালোককো দেখুৱাম। চাই থাকক। আজিলৈকে এইখিনিয়ে, বাই বাই।